শুনি ঠিকা মাহা এইজন অংক ছাৰৰ কথা এতিয়া সকলোৱে চিনাকি হয়তো মই চিনাকি নিদিলেও হ'ব কাৰণ এই অংক ছাৰে ভালকৈয়ে অংক শিকায় আমাৰে মইনা হুবয়ে হুব বাৰীতে বগৰী ৰুবয়ে ৰুব বহুতে অংক শিকাৰ পাছত এনে অৱস্থা সেইকাৰণে আমাৰ ছাৰে এই গানকে গালে যাতে আমাৰ মাইনা তেওঁ কঁকালত তেওঁ হাত ধৰি তেওঁ বুকুত হাত ধৰি এনেকৈ যেন শুৱে আপোনাৰ হয়তো এইটো পোষ্ট দেখি বৰ হাঁহি ওলাইছে কাৰণ কি জানেনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ ঘৃণনীয় কাণ্ড যুৱতীৰ সৈতে প্ৰণ ভিডিঅ'ত নিৰ্মাণ কৰি এতিয়া আপলোড হ'ল আৰু আপলোড হোৱাৰ পাছতে আপলোড কৰোঁতেনে কোনোবাই আকৌ ব্লাৰ কৰি কিনে আপলোড কৰিলে কিন্তু ইয়াৰ পৰিণাম কি চোৱা বদৰুদ্দিনে দিলে আপোনালোক ফুল ভিডিঅ'টো চাই আমাক কেৱল ব্লাৰ ফটোখনে দিলে এইটো ভাল কাম কৰা নাই আপোনালোকে পাপ লাগিব অ' কৃষ্ণ অ' বোলো কেনে আকৌ এজনে লিখিছে চাওক ছাৰ আপুনি এনে চাৱনি দিলেচোন অসম গোটেই আমি আপোনাৰ ক্ৰাছ হৈ যাব অংক ছাৰৰ সূত্ৰবোৰ বৰ জটিল চাগে নহ'লেনো ইমান দেৰি লাগেনে কৃষ্ণ মই যামগে এই ঘটনাক লৈ আকৌ এজনে ক'লে ৰঞ্জন মাইনা বৰা অংক বাহিৰে সকলো বিষয়ৰ সম্পূৰ্ণ ঘৰুৱা শিক্ষা দিয়া হ'ব ইচ্ছুক ছাত্ৰীয়ে মোৰ লগত যোগাযোগ কৰিব পাৰে অটপালি ৰুট হাউ আই শ্লিপ আফটাৰ এটেণ্ডিং 1 hour 6 minute অনলাইন মেথছ ক্লাছ বুজি পাইছেনে কিবা মই যে যামগে খাইৰুল ইছলামে কৈছে এই ঘটনাটোক লৈয়ে এই ৰুমটো চিনি পাইছানে যদি চিনি পোৱা নাই পানী নথকা খালত জাপ দি মৰ যা ভালকে মজা লৈছে মানে খাইৰুল ইছলামে ন হীৰকজ্যোতি বায়নে লিখিছে কৰোণা বাঢ়িব ধৰিছে ঘৰত থাকক সাৱধানে থাকক এওঁলোকৰ নিচিনাকে খেলটো বুজি পাইছেনে কি ক'লে হীৰকজ্যোতি বায়নে এইকেইদিন তেন্তে ঘৰতে খুবেই মজা লৈছে ন অংক ছাৰলৈ প্ৰণাম অংক ছাৰে অংকৰ সূত্ৰ বুজাই থকাৰ মুহূৰ্ত আচল কথাটো হ'ল এইটো ভিডিঅ' মোৰ বনোৱাৰ কোনো ইচ্ছাই নাছিল বহুত আমনিতহে মই এইটো ভিডিঅ' বনাইছোঁ আচলতে অংক ছাৰৰ যদি এনে অৱস্থা হয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থা কি হ'ব সেয়েহে কওঁ ছাৰ এইবোৰ মনে মনে কৰিব ভিডিঅ' মাজলৈ নাহিব এনেকৈ তেৰা তেৰিকৈ চাই মানুহৰ মৰম জয় কৰিবলৈ গৈ আমাক অৱস্থা বেয়া নকৰিব মালান আপোনালোকক যদি নেক্সট পাৰ্ট লাগে মই লৈ আহিম কিন্তু সাৱধান আপোনালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ৰাখক তেতিয়াহে নেক্সট পাৰ্ট ভিডিঅ' আহি আছে বাপেকে বোলো কেনে বুজি পাইছেনে কিবা এটা অলৱেজ বি পজিটিভ দিছ ইজ অনলি entertainment